খবৰ আপোনালোকৰ আৰু আপোনালোক সকলোলৈকে মোৰ ইউটিউব চেনেল কাকো ছবিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মানডে হয় আৰু আজি চুকাফা দিৱস বা অসম দিৱস বুলি যেটো সেলিব্ৰেট কৰা হয়। সো আজি আমাৰ ৰাতিপুৱা ক্লাছ নাছিলে আৰু হেহে মই চান্সতে অকণমান মুখখনৰ কেয়াৰ কৰোঁ বুলি ভাবিলোঁ, যিহেতু সদায় টাইম নাপাওঁ ন, আৰু সানডেৰ দিনটো এইডছ ডে সেলিব্ৰেট কৰোঁতে তেনেকৈ পাৰ হৈ গ'ল। আৰু আজি মোৰ কাৰণে এটা খুব স্পেচিয়েল ডে হয়। স্পেচিয়েল ডে মানে স্পেচিয়েল মানুহ আহিব কোনোবা দেই, দেখুৱাই থাকিম বাৰু। আৰু এনেদৰে মই মুখখন অকণমান কেয়াৰ কৰি মাছাজ কৰিলোঁ। ঘৰত থাকিলে ঠাণ্ডা দিনত ৰাতিপুৱা ৰ'দকণ লোৱাৰ মজা খুব সুকীয়া নহয় জানো। আৰু ইয়াতো আজি মই অকণমান টাইম পাইছোঁ যিহেতু এইবোৰ কৰি আছোঁ। চাওকচোন, আৰু কাৰ বাৰু এইটো ফেভৰেট কাম হয়। আচলতে আমি ডাঙৰ হৈ আহোঁ যদিও মনটো সৰুকালিৰ দৰে কেতিয়াবা হৈ থাকে নহয় জানো। আৰু এয়া মেমৰ কোৱাৰ্টাৰৰ সন্মুখত ধুনীয়াকৈ শাক লগাইছে আৰু ঘৰুৱা ফিল এটালৈ অলপমান ৰ'দ পালে। আৰু মোৰ এক্সাইটমেণ্টৰ কাৰণে এয়া চিনি পাইছেনে, মোৰ আৰ্টিফিচিয়েল স্মাইল দিয়া মোৰ একদম একমাত্ৰ ভণ্টি। আজি তাই আহি গ'ল হোষ্টেল বহুত দিনৰ মূৰত, আৰু একে টাইমতে পাৰ্চেলৰ খুৰাজনো আহিলে, তাইৰ কাৰণে গিফ্ট এটা আনিছিলে। ব্লিংক ইউৰ আইজ, য়েলো তোমাৰা গিফ্ট। মানে আগতে তাই কৈ আছিলে কিবা কিবি লাগে, আনবক্স হেপী মানে আহিয়ে যে গিফ্ট পালে। তাৰপিছতে অকণমান তাইক ৰেষ্ট কৰিব দি আকৌ ওলাই গ'লোঁ। তেজপুৰ বুলি ক'লে চক বজাৰ, আৰু চক বজাৰৰ পৰা মই যিহেতু বস্তু কিবা কিবি লৈ থাকোঁ, তাইক লৈ অলপমান ওলাই গ'লোঁ চক বজাৰৰ ফালে। তাইক হেনো কিবা কিবি লাগে অলপমান ঠাণ্ডাৰ বস্তু, আৰু এইবোৰ চক বজাৰত ঠাণ্ডাৰ কালেকশ্যনবোৰ খুব ধুনীয়া আহিছে। আপোনালোকে চাব পাৰে, যোনে তেজপুৰত আছে বা তেজপুৰৰ ওচৰে পাঁজৰে আছে চাব পাৰে। ইয়াত কিন্তু এটা কথা ভাল দেই, ফুটপাথ হ'লেও কিছুমান দোকানত বহুত বেছি দাম কয় যদিও কোৱালিটিবিলাক খুব ভাল হয়, আৰু ঠাণ্ডাৰ কালেকশ্যনবিলাক খুব মানে ধুনীয়া ধুনীয়া আহিছে। আৰু এইফালে এইকেইখন দোকানৰ পৰা আমি মাজে মাজে বস্তুবোৰ লওঁ, আপোনালোকেও আহিলে ল'ব পাৰে। বাৰু আমি কি চাওঁ বলকচোন। মই এটা জিন্স চালোঁ, আৰু এয়া চাওকচোন ইমান ছফ্ট সৰু বাচ্ছাৰ কাপোৰবিলাক আছে, ইমান মৰম লগা। ভণ্টিয়ে কৈ আছে মোৰো এনেকুৱা কাপোৰে ল'বলৈ মন গৈছে বুলি। পিছে তাইৰ জোখৰ নাই বাৰু। আৰু মই মোৰ জিন্সটো ল'লোঁ, তাইক এইফালে ক'লোঁ যে তাই চুৱেটাৰ আৰু কিবা পেণ্ট এনেকৈ চাব খুজিছে। এই প্ৰথম চুৱেটাৰটো ইমান ভাল লাগিলে তাইৰ যে এইটো পচন্দ হ'ল, তাই ক'লে মই এইটোৱে লওঁ আৰু বেলেগ নাচাওঁ। মই তথাপিও চাব দিলোঁ বাৰু, কালেকশ্যন যিহেতু বহুত আছে। চ' তাই আৰু অলপমান চাবৰ কাৰণে ট্ৰাই কৰিলে। এইফালে ওপৰতো বহুত ধুনীয়া ধুনীয়া কালেকশ্যনবিলাক ৰাখি থৈ দিছে। এইকেইখন দোকানত একচুৱেলি ভাল কালেকশ্যন থাকে, যদিও অকণমান দাম বেছি কয়, কমায়ো দিয়ে, কিন্তু কালেকশ্যনবিলাক বহুত ধুনীয়া হয় ছোৱালীবিলাকৰ কাৰণে স্পেচিয়েলি। তাৰপিছত তাই চুৱেটাৰটো চুই চাই আছে যে এইটোৱেই ল'ব হেনো, আৰু মই মোৰ জিন্সটো ফাইনেলি লৈ গ'লোঁ একদম চিম্পলি মানে ইউজ মানে কৰিব পৰাকৈ। আৰু মই জিন্সটো জুখি চাইছোঁ দেই, এইটো ট্ৰিক্সটো চবে জানে চাগে ন, জিন্স জুখিবৰ কাৰণে, কাৰণ ফুটপাথততো আমি পিন্ধি চাব নোৱাৰোঁ। চ' এইটো মই তেনেকৈ জুখি লৈ ল'লোঁ। আৰু এইফালে তাই ক'লে মাৰ কাৰণে এখন এনেকুৱা মাফলাৰ, মানে মা মানে তাই ইউজ কৰিব ঘৰ গৈ পিনে, জানেনে বুদ্ধিবিলাক সৰু ভণ্টিবিলাকৰ যে এইবিলাকে ফাইদা জানে। তাৰপিছত তাই আকৌ এইখন ল'লে, চুৱেটাৰ ল'লে, আৰু কি বা লয় এতিয়াহে গম পোৱা যাব। চাই থাককচোন বাৰু আপোনালোকে, আৰু কি লুটি পুটি ল'বলৈ মন তাইৰ। ভাল লাগিছেনে বাৰু আপোনালোকে ক'ব দেই চুৱেটাৰটো, মোৰ কিন্তু খুব ধুনীয়া লাগিছে, আৰু তাইতো খুব বেছি হেপ্পী। তাৰপিছত আহিলে যে তাইক মোবাইলৰ কভাৰ লাগে, সেইটো আমি ইয়াতে ধুনীয়াকৈ চালোঁ, আৰু ফাইনেলি তাই এটা চিম্পল চাই লৈ ল'লে আৰু ভাল লগাকৈ বুলি ইয়াৰ পৰাই। তাৰপিছতে আকৌ আমি গ'লোঁ মাৰ অলপমান চুৱেটাৰ চাওঁ বুলি। মাৰ চুৱেটাৰবিলাক চালোঁ, মানে মাৰ কাৰণে, কিন্তু মাৰ কালাৰ চাইজ অকণমান মিলোৱাত আমাৰ অসুবিধা হ'ল। কালাৰ মানে কেনেকুৱা লওঁ, আগতে অলপ কাঢ়া কালাৰ পিন্ধিছিলে, এতিয়া অকণমান বেয়া পায় বেছি ৰঙীন কাপোৰ পিন্ধিবলৈ। এইটো একচুৱেলি নহয়, কিন্তু কি ক'ব, আমাৰ গাঁৱলীয়া অঞ্চলত এতিয়া এইটো প্ৰচলিত নহয় জানো। তাৰপিছত আকৌ মাৰ চুৱেটাৰ কেঞ্চেল কৰি আমি আহিলোঁ সৰু সৰু ইয়েৰিং কিৰিং এইবিলাক চাবৰ কাৰণে। ভণ্টিয়ে ইয়েৰিং ল'লে দুযোৰ, তাৰপিছত মই মোৰ ফ্ৰেণ্ডৰ কাৰণেও ল'লোঁ এনেকুৱা টিকলা ইয়েৰিং বাটাৰফ্লাই থকা। আৰু এইফালে বাই ওৱান গেট ওৱান ফ্ৰী দি আছে দেই, নাজাৰবাটটো। আমি এজনীয়ে এডাল লোৱাৰ লগে লগে ভাবিলোঁ বাই ওৱান গেট ওৱান পালোৱেই যিহেতু, দুটাৰ কাৰণে হৈ গ'ল। আৰু ৰাস্তাৰ মাজতে মৰমৰ আদান প্ৰদান চলিলে। এইফালেও ক্লিপ ল'লে, ৰাবাৰ বেণ্ড ল'লে, তাৰপৰা তাই আকৌ মোক ভেন চেন পিন্ধাই দি পেলাই নাজাৰবাটটো পিন্ধালে, মই পিন্ধাই দিলোঁ। আৰু লৰালৰিকৈ আমি এতিয়া আকৌ হোষ্টেল যাবগৈ লাগিব, কাৰণ তাই আকৌ আজি ৰিটাৰ্ণ হ'ব, আৰু তাই বাছত আহি অলপ দিগদাৰ পায়, মানে অকলে আহিবও দিগদাৰী হয় দিয়কচোন। আৰু ঘৰ যাব যিহেতু, সেয়েহে আকৌ দৌৰাদৌৰিকৈ আমি হোষ্টেললৈ বুলি আহিলোঁ। আৰু তাই কেনেকৈ আহিলে, মানে GNMৰ ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্টবিলাকৰ যিহেতু নিউলি এডমিশ্যন হৈছে, আৰু মোৰ ঘৰৰ ওচৰৰ ভণ্টি কেইজনীমানেও ছিট পালে, চ' সিহঁতৰ লগতে একেলগে আহিলে বায়েকৰ মুখখন চাবলৈ বুলি, মানে অকণমান বস্তু লুটি পুটি লওঁ বুলিয়ে আহিছিল আচলতে। চাওকচোন কি কৰি আছে,
তাইও দেখিবলৈহে ডাঙৰ হৈছে, মনটো এতিয়াও বহুত সৰু বাচ্চাৰ দৰেই হৈ আছে জানেনে। এফালে আন্ধাৰ হ'লেই, আজিকালিতো ঠাণ্ডাৰ দিনত জল্দি আন্ধাৰ হৈয়ে যায়। আকৌ মই তাইক অলপমান বহাই থৈ ৰেডি হৈ পেলাই আকৌ ওলাই গৈছোঁ তাইক থ'বলৈ, মানে এইফালে বেলেগ হোষ্টেলত আছে ভণ্টিকেইজনী, সিহঁতৰ আণ্টিহঁতৰ লগত গুচি যাবগৈ তাই। চ' দৌৰাদৌৰিকৈ আকৌ মই 6টাৰ ভিতৰতে হোষ্টেল আহি পাব লাগে যিহেতু তাইক আকৌ লৈ গ'লোঁ। এফালে বেচেৰীজনীয়ে বাই বাই দিব ষ্টাৰ্ট কৰিলে আৰু ওলাই আহি আমি পাই গ'লোঁ মহাভৈৰৱ মন্দিৰ। ভণ্টিয়ে ক'লে যে এপাক মন্দিৰত সোমাই যাওঁ, মন্দিৰটোৰ সন্মুখেৰে গ'লে যে নোসোমালে ভালেই নালাগে মনটো কিবা এটা, আৰু সেয়েহে আমি ভাবিলোঁ সোমাই যাওঁ। আৰু এয়া হৈছে সন্ধিয়াৰ মহাভৈৰৱ মন্দিৰৰ ভিউ। একদম বহুত বেছি সন্ধিয়া হোৱা নাই একচুৱেলি, ৰুমৰ ভিতৰত বেছিয়ে সন্ধিয়া লাগি আছিলে, মানে আন্ধাৰ আন্ধাৰ লাগি আছিলে। আৰু এয়া হৈছে মহাভৈৰৱ মন্দিৰৰ ভিউ দেই। এইফালে চাওকচোন, কেমেৰাটোৰ সন্মুখলৈ ইমান মৰম লগাকৈ চাই আছে এজনী, আৰু ভণ্টি কেইখনমান ফটো উঠিম বুলি ভাবিলে। এই ছাগলীজনীয়ে কিন্তু তাইৰ লগত খুব ফটো উঠিলে দেই। মন্দিৰ দৰ্শন কৰাৰ পিছতে আমি আহি পাই গ'লোঁ নতুন হোষ্টেল মানে, আৰু এয়া হৈছে মোৰ ঘৰৰ ওচৰৰ ভণ্টি, মানে আমাৰ জুনিয়ৰ্ছ। চাই লওক, আৰু আহি ছোৱালী মানুহ নহয়নে, আমি য'তে হ'লেও কিবা এটা ল'লে লগৰজনীয়ে যি লয় ভাল লাগে নিজে লোৱাতকৈও, হয়নে নাই। আৰু ইহঁতেও এইবিলাক খুলি মেলি দেখাইছে, চাইছে, মানে একচুৱেলি মোৰ ভণ্টি আৰু ইহঁত দুজনী একে লগৰে হয়। আৰু হোষ্টেলটো চাওকচোন খুব ধুনীয়াকৈ বনাইছে, প্ৰাইভেট হয় বাৰু এইটো হোষ্টেল, আমি বেলেগ হোষ্টেলত আছোঁ, সিহঁতো আছে। আজি ফাৰ্ষ্ট ডে হয় সিহঁতৰ, কেনেকুৱা লাগিছে এতিয়া কি ক'ম আৰু, আমিও যেতিয়া হোষ্টেলত মানে প্ৰথম দিনা গৈছিলোঁ মনটো কিমান বেয়া লাগে নহয়নে। আৰু মাকৰ মৰম চাওকচোন, এৰি যোৱা সময়ত সকলোৰে তেনেকুৱা লাগে নহয় জানো, নিজৰ ছোৱালীজনী বা নিজৰ ল'ৰাজন অচিন ঠাই এখনত থৈ যাবৰ কাৰণে সকলোৰে বহুত মানে দুখ লাগে, স্পেচিয়েলি মাহঁতৰ কথাটো ক'বই নালাগে। এইফালে আণ্টিয়ে কান্দিব ধৰিলে, তাৰপিছত আকৌ আণ্টিহঁতে মন্দিৰ সোমোৱা নাছিলে যে আকৌ ভণ্টিৰ লগত আহিলে, এইফালে ময়ো ৰিটাৰ্ণ হ'লোঁ। এইফালে আণ্টিহঁত আৰু ভণ্টি আকৌ মন্দিৰলৈ এপাক গ'ল, মানে তাইতো আণ্টিহঁতৰ লগতহে যাব। এইফালে সন্ধিয়া হৈ গ'ল আৰু প্ৰায় 6টা বাজিব হৈছে, আৰু ইহঁতে প্ৰায় ওলাওঁতে 7টামান বাজিবগৈ। এয়া গ'ল, তাইৰ খুব মনটো বেয়া জানেনে। মন্দিৰলৈ গৈছে যদিও তাইৰ মনটো অলপ বেয়া, এৰি যাবলৈনো কাৰ মন যায় ন, কিন্তু উপায়তো নাই। তাৰপিছতে ঘৰৰ পৰা ঢেৰ কিবাকিবি বস্তু আনিছিলে, অলৰেডি দৌৰাদৌৰিকৈ আমি খালোঁ। কিন্তু মোৰ স্পেচিয়েল তামোলখন মায়ে বা আইতাই, ভণ্টিয়ে যোনে নহওক দিবলৈ কেতিয়াও নাপাহৰে। এইফালে কেটলিতে অলপমান গাখীৰ চাহ খালোঁ। তাৰপিছত এইকেইজনীয়ে ক'লে আজি অলপমান মাছাজ লওঁ। পাৰ্লাৰ নিজে কৰি লৈছোঁ আৰু কি কৰিব, উপায় নাই, এইবিলাকৰ ইউজ ভালদৰে নাজানো, হ'লেও মাজে মাজে এনেদৰে কিবাকিবি কৰি থাকোঁ। এজনী অকণমান মোৰ পৰা মাছাজ ল'লে, তাৰপিছত আকৌ তাইও আমাক অলপ কিবাকিবি কৰি। আচলতে হোষ্টেল লাইফৰ এইবিলাকেই মজা নহয় জানো। কেতিয়াবা কথাৰ কাটকুট হ'ব পাৰে, কিন্তু তাৰ মাজতো বহুত মৰম। কেতিয়াবা গা বেয়া হ'লে ইজনীয়ে সিজনীৰ কেয়াৰ কৰা, ইজনীয়ে সিজনীৰ সহায় কৰা, সুখ দুখবোৰ শ্বেয়াৰ কৰা, এয়াই নহয় জানো। বাৰু আজিলৈ এৰিছোঁ, ধন্যবাদ।